हाय गाइस फाइनली এতিয়া আমাৰ কি নাম পশ্চিম বৈশাখা অংগনবাড়ী কেন্দ্ৰত ইউনিফৰ্ম আজি বিতৰণ কৰা হৈছে ফাইনলি এতিয়া গোটেই ছাত্ৰ ছাত্ৰী এতিয়া আৰু ছাত্ৰ ছাত্ৰী অভিভাৱকো আহি আছে উপস্থিত আছে ফাইনলি এতিয়া আমি ইউনিফৰ্ম পিন্ধালো যে ক্লিয়াৰ আছে আৰু ফাইনলি এতিয়া আমি ইউনিফৰ্ম পিন্ধাৰ লগে লগে ছাত্ৰ ছাত্ৰী বহুত আনন্দৰ মুখে আহি তাৰাৰ পিনি আই কাৰ্ডটা তবে আই কাৰ্ডটো লিখি দিবি আৰু নিজৰ নিজৰ বেগৰ নামটো লিখি মুজাকো অকমান ছুটি কৰিব দিয়া হ'ব খালি স্কুললৈ আনোতে ফিটিং কৰি আনিব ফেৰ কৰি মুজাকো অকমান তলে তলে দিয়ে অজু বেলেগ দিব আছে হা তো মই পেনটো নাই না মোমো আই কাৰ্ডটো পিন্ধাই দে মোমো কেৱল চাহ আকৌ তোমাক বাইদেউ আই কাৰ্ডটো পিন্ধাব এইটো মোমোক বাইদেউ আই কাৰ্ডটো পিন্ধাই দিছে ন ফুল ইউনিফৰ্ম দিছে জয়সী কোনে দিছে তোমাৰ বাইদেউৰ নামটো কিনো ভেৰি গুড আই কাৰ্ডো দিছে ন ভেৰি গুড মোমো হা মোমো বা ধুনীয়া লাগিছে বেগটো ল মোমো বেগটো পিন্ধাই দে দে ভেৰি গুড তোমালোকৰ স্কুলখনৰ নাম পশ্চিম বৈশাখা অংগনবাড়ী কেন্দ্ৰ ভেৰি গুড তোমালোকৰ বাইদেউগৰাকীৰ নাম ভেৰি গুড থেংক ইউ ভেৰি গুড মোমোটো কোনে দিছে হে বাইদেউ দিছে নেকি আমাৰ পশ্চিম বৈশাখা অংগনবাড়ী কেন্দ্ৰ কাইলৈৰ পৰা তোমালোকে স্কুললৈ সদায় আহিবা দেই স্কুল ক্ষতি কৰিবা নেকি নকৰিবা ধুনীয়াকৈ আহিবা দেই আজি জাতীয় সংগীতটো গাম জাতীয় সংগীতটো গাই স্কুল ছুটি নিজৰ নিজৰ ফ্লাগ আৰু নিজৰ নিজৰ বেগৰ নামটো মাহঁতক ক'বা লাহে লাহে